অচিনাকি মানুহ এটা পালেই আমি ঘপককৈ হিন্দী বা ইংৰাজীত কথা কওঁ। অচিনাকি কাৰোবাক দেখাৰ লগে লগে আমি যেন নিজৰ ভাষাটো পাহৰি পেলাওঁ। নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা মনৰ কথা লৈ আপোনালোকৰ মাজলৈ। তেনেহ'লে বলক আৰম্ভ কৰোঁ। বন্ধুসকল, আজিকালি প্ৰায়বোৰ সময়তে মই দেখা পাওঁ, হয়তো আপোনালোকেও লক্ষ্য কৰিছে, আমি লাহে লাহে যেন আমাৰ ভাষা সংস্কৃতিবোৰ হেৰুৱাই পেলাব বিচাৰিছোঁ। আজিকালি আমাৰ মানুহবোৰে যেতিয়া কোনোবা এজন নতুন মানুহ লগ পায়, প্ৰথমতে হিন্দী বা ইংৰাজীতহে কথা সোধে। অসমীয়াত বা তেওঁৰ মাতৃভাষাত কথা সুধিবলৈ যেন তেওঁ লাজ কৰে। প্ৰায়বোৰ সময়তে তেনেকুৱাবোৰ দেখিবলৈ পোৱা যায়। আপুনি যদি কেতিয়াবা ওলাই যায় বা আপুনি কাৰোবাক লগ পোৱাৰ লগে লগে হয়তো আপুনিও হিন্দী বা ইংৰাজীতে মানুহজনৰ খবৰ খাতি লয় বা মানুহজনৰ ক'ৰ পৰা আহিছে কি কথা সুধিবলৈ বিচাৰে। আমি যেন নিজৰ মাতৃভাষাটোক অৱহেলা কৰি কৰি দিনক দিনে মৃত্যুৰ মুখলৈ ঠেলি দি গৈছোঁ। আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছেনে নাই নাজানো। যদি আপোনালোকে আমাৰ ভাৰতবৰ্ষৰ বাকীবোৰ ৰাজ্যলৈ যায়, তেওঁলোকে নিজৰ মাতৃভাষাটোক খুব শ্ৰদ্ধা কৰে। আপোনালোকে যদি কেতিয়াবা কোনোবা চুবুৰীয়া ৰাষ্ট্ৰলৈ যায়, তেওঁলোকে প্ৰথমে আপোনাক তেওঁলোকৰ ভাষাতে সুধিব, নাম কি, ঘৰ ক'ত। যদি তেওঁলোকৰ ভাষাটো আপুনি বুজি নাপায়, তেতিয়াহে তেওঁলোকে হিন্দী বা ইংৰাজীত কথা ক'বলৈ আৰম্ভ কৰিব। তেওঁলোকে তেতিয়াহে আপোনাৰ লগত হিন্দী বা ইংৰাজীত কথা পাতিব, যেতিয়ালৈকে আপুনি নকয় আপুনি তেওঁৰ ভাষাটো বুজি পোৱা নাই। আমাৰ সমাজৰ মানুহবোৰৰ যেন আজিকালি এটা অভ্যাস হৈ পৰিছে, প্ৰতিটো কথাৰ মাজতে হিন্দী বা ইংৰাজীৰ এটা শব্দ শুনাই নিজকে আধুনিকতা বুজোৱাটো। কথাই কথাই হিন্দী বা ইংৰাজী কথা নক'লে তেওঁলোকে যেন আপোনাৰ আগত নিজৰ আধুনিকতা পৰিচয়টো বা নিজৰ শিক্ষিতৰ পৰিচয়টো দিব নোৱাৰে। আমি তেনেকৈ আমাৰ ভাষা সংস্কৃতিটো লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দি গৈ আছোঁ। যদি আমি নিজৰ ভাষাটোক বচাই ৰাখিব লাগে বা নিজৰ সংস্কৃতিটো বচাই ৰাখিব লাগে, তেনেহ'লে প্ৰথমে আমি আমাৰ ভাষাটো, আমাৰ সংস্কৃতিটো সকলোৰে আগত দেখুৱাব লাগিব। নিজৰ ভাষাটোক সকলোৰে আগতে কৈ আমি গৌৰৱ কৰিব লাগিব। তেতিয়াহে আমাৰ ভাষা সংস্কৃতিবোৰ জীয়াই থাকিব। নহ'লে যদি আমি প্ৰতিটো সময়তে আমাৰ ভাষাৰ লগত হিন্দী আৰু ইংৰাজী শব্দসমূহে কথা ক'বলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে এনে এটা দিন আহিব যিটো দিনত আমি নিজৰ ভাষাটোক জীয়াই ৰাখিবলৈ আকৌ ৰাজপথত গৈ আন্দোলন কৰিব লাগিব। বন্ধুসকল, আপোনালোকে কি ভাবে নাজানো, মই চেষ্টা কৰোঁ দহৰ আগত অসমীয়া ভাষাটো ক'বৰ কাৰণে, দহৰ আগত অসমীয়াত কথা ক'বৰ কাৰণে, দহৰ আগত অসমীয়া ভাষাটো কৈ নিজকে গৌৰৱ কৰিবৰ কাৰণে। যদি বন্ধুসকল আপোনালোকে নিজৰ মাতৃভাষাটোক লৈ গৌৰৱ কৰে, তেনেহ'লে কমেণ্ট যোগে মোক জনাব। যদি মোৰ কথাখিনি শুনি ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, সেইসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মই এনেধৰণৰ মনৰ কথা লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিব পাৰোঁ। বন্ধুসকল, প্ৰতি সপ্তাহে এটা নতুন মনৰ কথা লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।